বকি আছে দেখিছানে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক নিশ্চয় ভালে আছে আৰু মোৰ গা বেয়া বহুত তো ভালে নাই আৰু আমাৰ গুদৈয়া চিঞৰি আছে দেখিছে তো মানে পৰহি দিনৰ পৰা মোক গাৰ মানে জ্বৰ হ'ল আৰু বহুত মূৰৰ বিষ গাৰ বিষ তো টেবলেট খালোঁ অকণমান যোৱাকালি ৰাতি ভাল পালোঁ আৰু এতিয়া জ্বৰ একৈ উঠিলে তো ভাবিছোঁ আজি সানডে যদি অকণমান গাটো ভাল পাওঁ দেন মোৰ লগত মানে ফুৰিব যাম আৰু তো যেহেতুকে আজি সানডে হয় তো তেওঁ দেৰিকৈ উঠিলে আৰু মই বিচনা চিচনা পাৰাই নাই তো পাৰি উঠি কি কৰোঁ দেখাম আপোনালোকক আৰু ফুৰিব গ'লেও মানে দেখিবই মোৰ ব্লগত তো আগৰ নিচিনাকৈ ভিডিঅ'ত মৰম দিব আৰু প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই মোৰ চেনেলটি আৰু চাব আৰু ভিডিঅ'বিলাক শেষলৈকে তো দেখাম আৰু আপোনালোকক চাই থাকিব মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন তো তাৰ কাৰণে খোৱা কিবা বনাব লাগিব যেহেতুকে মই একো খোৱা নাই তো এতিয়া পাকঘৰত যাম তো কি বনাম আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকিব আৰু কি বনালোঁ কি বনোৱা নাই আপোনালোকক দেখুওৱা নহ'ল কিয়নো মোৰ মানে বহুত গা বেয়া হৈ গ'ল জ্বৰ উঠি বিচনাত অকণমান পৰি দিলোঁ তাৰ পৰা টেবলেট খাই পিনে গা ভাল হ'ল কাৰণে মোমোয়ে উলিয়াই লৈ আহিলে আৰু ভাবিছোঁ জেগা টুকুৰাত যাম বুলি যদি সময় দি হয় যাম আৰু যদি নহয় এনেকৈ এপাক ঘূৰি আহিমগৈ আৰু যোৱা হ'লেতো দেখিব বাৰু আৰু এয়া চাওক কিমান ধুনীয়া পৰিৱেশ দুয়ো চাইডে ৰাস্তা আৰু এনেকৈ গাড়ীবিলাক গৈ আছে আমিও গৈ আছোঁ এয়া চাওক মোৰ আকাশখন চা না কিমান ধুনীয়া লাগিছে একদম আকাশখন নীলা তললৈ সেউজীয়া পৰিৱেশটোৱে কিবা একদম ধুনীয়া লাগি গৈছে দেই আৰু যে পাহাৰখন যে দেখিছিলোঁ গাইছ পুৰা ডাৱৰে আৱৰি আছে এয়া চাওকচোন তুলিলে গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ পাওঁ যেন কাষতে মোৰ তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে এয়া পৰিৱেশ চাওক এয়া চাওক কি ধুনীয়া লাগিছে এয়া ৱাও পাহাৰখন চাওক এইটো ডাঙৰ পৰি চাওকচোন ইমান ধুনীয়া লাগিছে নেদেখা হৈ গ'ল এয়া ডাউখিনি যে অকণ অকণ নাইকিয়া হৈ গৈ আছে গম পাইছানে আৰু এয়া গাইজ দেখিছে আমাৰ মোমোয়ে ইমান ধুনীয়া জেগা টুকুৰাত আনিছে মই যে চাহ বাগান দেখি দেখি ইমান মানে ফূৰ্তি মানে কি ক'ম আৰু আপোনালোকক একদমেই চাওক সঁচাকৈ ভাল লাগিছে বাগান ভাল পায় প্লিজ কমেণ্ট কৰি দিব আৰু যে ইয়াত কি কয় কি লৈছে এইটো এক্সট্ৰা পইচা এটা লয় এইটো মানে কি হয় ইয়াত মানে কি হয় সময়তে এণ্ট্ৰি ফিজ দিব লাগে 50 টকা
কৰে, ইয়াৰ মানুহখিনিয়ে চাফা কৰে, সেইটো কাৰণে পইচাটো লয় বুলি কৈছে বাৰু। আৰু এই জাগাটুকুৰাৰ নাম কি? টেঙাপানী। তো টেঙাপানী ভিডিঅ' মোমোৱে বনাইছে আগতে, কিন্তু মানে এইবাৰ মানে মোক মানে দেখাব আনিছে, যিহেতুকে মই কৈ থাকোঁ ন যে তুমি গ'লে নহ'ব নহয়, মোকো নিব লাগিব, সেইটো কাৰণে আমাকো মানে মোক লৈ আহিছে। তো আৰু ভাল লাগিছে জেগাখিনি চাওক। আহি একদম আমি দেখাইছিলোঁ যে আপোনালোকক পাহাৰখন, এই পাহাৰখনৰ একদম মানে কিনাৰত, একদম ওচৰত, ওপৰলৈ যাম এতিয়া। তাত কি আছে? নিজৰা আছে? হা, নিজৰা আছে? দেখা পামনে? নাপাওঁ। মানে পাহাৰত উঠিব লাগিব ওপৰত। চাদৰ মেখেলাৰ লগত ওপৰত উঠিব নোৱাৰোঁ গাইজ, তো আপোনালোকক নিজৰা দেখাব নোৱাৰিম, ইয়াকে দেখাইছোঁ। এয়া পিকনিক প্লেচ হয় দেই, মোৰ চেনেলত দেখিব আপোনালোকে। ৰাস্তাবিলাক ভাল হ'লে আৰু ভাল লাগিব। ধুনীয়া, চোৱা না কি ধুনীয়া লাগিছে। গাইছে পানী ফচি গ'লো, মমোৱে গ'ল। পানীখিনি যে দ আছে, কেনেকৈ যাম বাৰু এতিয়া? ওপৰেদি শিলৰ ওপৰে যাম বুলি ভাবিছোঁ, পৰি যাব ভয় লাগিছে। তাতে আকৌ মই আহিছোঁ আজি চাদৰ মেখেলা পিন্ধি। আমি আহি পালোঁ এয়া টেঙাপানী, আৰু এয়া দেখিছে ওচৰত একদম নিজৰা বৈ আছে, পানীৰ শব্দ চাগে শুনিছে। আৰু এয়া চাওক জেগা দেখিছে, গছ কি ধুনীয়া লাগিছে চাওক। এনেকে যে একদম ওপৰত যাব পাৰে, ওপৰত গ'লে ৱাটাৰফল আছে, আৰু এয়া বৈ আহিছে, ইমান ধুনীয়া লাগিছে দেখিছেনে? ব'লা এতিয়া ইয়াৰ পৰা আমি বাগানত যাম। ইয়াতে বাগান আছে তলতে, তো বাগানত গৈ অলপ ফটো চটো লওঁ আৰু। পাৰি নাযাওঁ, আহা এই বাগানত যাম। খোজকাঢ়ি আহি আছোঁ, আৰু চাওকচোন এইখিনিত পানী যে, যোৱাটোহে সমস্যা। মানে চেণ্ডেলো খুলিব লাগিব। এতিয়া মই গৈ আছোঁ। বহুত পিছল, কেনেকে যাম? আহিলোঁ বাৰু আহোঁতে, এতিয়া যে হাতত গোটেইখিনিয়ে আছে। চেণ্ডেলটো ইয়াতে থৈ দিলোঁ, ভালকে কাপোৰটো লৈ লওঁ। বকি আছে দেখিছানে? এয়া খোজ দিলোঁ। এইখিনি যে দৰা আছে মাজৰখিনি, পুতুককে লেতেৰা হৈ যায় আৰু পুতুককে চাফা হৈ যায়। চেণ্ডেল পিন্ধিম মই।
পাৰ হৈ বাগানৰ মাজত চাওকচোন গাইজ, ইমান ধুনীয়া লাগিছে গোটেই বাগানে বাগানে। চাওক মই আছো একদম বাগানৰ মাজত। সেইদিনাও গ'লো যদিও তাত মানে অলপ প্ৰব্লেম হ'ল কি, যিহেতুকে তাৰ মানে তাত মানে ল'ৰা চৰা থাকে ন, আৰু মানুহ চানুহ তেনেকৈ কম, ৰাস্তাইদি মানুহ অহা যোৱা কৰি আছে যদিও মানে ভয়ো লাগে অকণমান। তো আজি ইয়াত মানে একদম মানে শান্তি, কিয়নো পূৰা মানুহে মানুহ। আৰু এয়া চাওক, এয়া আমাৰ মমো দেখিছে। আৰু চাওক এয়া চাহপাত ছিঙিছে, এইবিলাক পাত। আজি যে ইয়াৰ পৰা কেইখিলামান লৈ যাম গাইজ মনে মনে। সেইদিনা যে এনেকৈ এটা কলি নিলোঁ, কিন্তু কি হ'ল নাজানো, ক'ৰবাত পৰি থাকিলেগৈ। আৰু এতিয়া এয়া মই বনাম ভিডিঅ', আৰু আগলৈকে দেখাই আছোঁ। ইয়াত যে এনেকৈ নিজৰাটো যে বৈ আছিলে, তাৰ পানী এনেকৈ ইয়াত পৰি আছে চাওকচোন। এয়া চাগে বাগানত দিয়ে ইয়াৰ পানী। সেয়া চাওক কিমান ধুনীয়া লাগিছে, ৱা ভাল লাগিছে কিবা এটা, দেখিছেনে? এয়া চব বাগানে হয়, বাগান চাহ বাগানে। চাওক কিমান ভাল লাগিছে। আমি ক'ত আছোঁ মানে, আমাৰ জেগাখিনিও ভাল লাগে, বাট সিহঁতৰ ওচৰত নাই আৰু অকণ ওলাই আহিব লাগে। কিন্তু এয়া বাগানৰ মাজত বহুত ভাল লাগে পৰিৱেশ, আৰু আমাৰ তাত দেখিব নাপাওঁৱে। চাওক এইটো এনেকে কিয় বনাই দিছে? এই বাগানত দিয়ে। ইয়াত যদি মাজত থিয় হওঁ উটাই নিব, নিনিয়ে। দ নাই, কিন্তু ইয়াত মানে পিছল আছে, পিছলৰ কাৰণে হয়তো গুচি যাব পাৰা। চাওক তুমি যে ৰাস্তাত যে কৈছিলা সেইখিনি পানী ক'লৈ আহে, এইবিলাকৰ পৰাই পানীটো পাই। তো ইয়াত কেইকপিমান ফটো উঠিলোঁ, আৰু আঙুলিটো বোকা পৰিলে বাৰু। এতিয়া মমোয়ে মোক লৈ আহিছে দেই। আমাৰ মমোয়ে মোৰ ভিডিঅ'ত একো নকয় গাইজ। কি ক'ম এতিয়া, আপোনালোকে মোৰ ভিডিঅ'টো চাব, আৰু মোৰ ভিডিঅ' আপোনালোকে চাব। মমো লিংক দি দিব, ডিছক্ৰিপশ্যনত লিংক দি দিবা, আৰু মোৰ ভিডিঅ' চাবলৈ দিবা। হ'ব দিয়া, উঠা।